তিনিচুকীয়াত পৰিৱেশ সুৰক্ষা সমিতিৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী। দিনক দিনে পৃথিৱীত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা, প্ৰদূষণৰ দৰে সমস্যা, আৰু এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হৈছে গছপুলি ৰোপণ আৰু প্ৰতিপালন। পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষা উৰুজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ, প্ৰতিপালন আৰু বিতৰণ কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি প্ৰতিপালন আজি ৰবিবাৰে হাতত লোৱা হৈছে। আজিৰ এই কাৰ্যসূচী তিনিচুকীয়া নগৰৰ চলিহা নগৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ আৰু অনিৰুদ্ধ পথৰ কাষত গছপুলি ৰোপণৰ লগতে প্ৰতিপালন কৰে। অন্যহাতে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰৰ কাষতো গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী হাতত লোৱা হয়। পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই ৰাইজলৈ আহ্বান জনায় যে গছপুলি তেতিয়াহে ৰোপণ কৰিব যেতিয়া গছপুলিটোৰ প্ৰতিপালন কৰিবলৈ সক্ষম হ'ব। আজি কাৰ্যসূচী সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়ায় ঋতুৰাজ বৰুৱাই। আজি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষা উৰুজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচীৰ অন্তৰ্গত আজি গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এই কাৰ্যসূচী আমি প্ৰতিটো দেওবাৰে প্ৰতিপালন হিচাপে আমি কৰি আহিছোঁ। আজি গছপুলি ৰোপণো কৰা হয় আমাৰ তিনিচুকীয়া চহৰৰ চলিহা নগৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথৰ কাষত আৰু অৰুণোদয় পথৰ কাষত অনিৰুদ্ধ পথৰ কাষত গছপুলি ৰোপণ কৰা হয়। আৰু আমাৰ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ যি সংস্কৃতি কেন্দ্ৰ, সেই কেন্দ্ৰত আমি মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে আমাৰ ইয়াত শুভাৰম্ভ কৰিছিলে। আৰু সেই কাৰ্যসূচীৰ কাৰণে আজি আমি প্ৰতিপালনৰ কাৰণে ইয়াত আহিছোঁ আৰু ইয়াত গছপুলি বিলাক প্ৰতিপালন কৰিলোঁ। কৰাৰ পিছতে আমি আৰু দুই এজেগাত গছপুলি ৰুম। আমি ৰাইজক এটা আহ্বান কৰোঁ যে প্ৰতিপালন কৰিব পাৰিলেহে কিন্তু গছপুলি ৰোপণ কৰিব। কাৰণ আপোনালোকে দেখিছে যে প্ৰতিপালনৰ অভাৱত লাখ লাখ গছপুলি অসমত ৰোৱাৰ পিছতে মৰি যায়। গতিকে আমি ৰাইজক আহ্বান কৰোঁ যে যিজন ব্যক্তিয়ে প্ৰতিপালন দায়িত্ব ল'ব পাৰে তেখেতলোকেহে যাতে গছপুলি ৰুৱে। সেয়ে আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ আহ্বান। কাৰণ আপোনালোকে দেখিছে যে বৰ্তমান সময়ত পৰিৱেশৰ প্ৰদূষণৰ বিষয়টো এটা ভয়ংকৰ সমস্যা, যিহেতুকে গোলকীয় উষ্ণতা দিনক দিনে বাঢ়িছে, বায়ু প্ৰদূষণ দিনক দিনে বাঢ়িছে। গতিকে ইয়াৰ নিয়ন্ত্ৰণৰ কাৰণে একমাত্ৰ উপায় হৈছে গছ, আৰু গছপুলিজোপা ৰুই তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিলেহে কিন্তু ইয়াৰ এই প্ৰদূষণৰ সমস্যাটো আমি নিয়ন্ত্ৰণ কৰিবলৈ সফল হ'ম।